Hello viewers, স্বাগতম জনাইছো মায়াৰ আসামিজ কিচেনলৈ। তো বন্ধু বান্ধৱী সকল আপোনালোক কেনে নিশ্চয় ভালে কুশল আছে। মোৰ হিমান ভাল নহয়, কাটু বেয়া, মাতটো ভাঙি আছে। আপোনালোকে মাতটো মোৰ ইগনোৰ কৰিব আৰু ভিডিওটো শেষলৈকে চাব। আৰু আজি মই লৈ আহিছো মাছৰ তৰকাৰী আৰু এই মাছৰ তৰকাৰীটো খাবলৈ বিৰাটেই সোৱাদ লগা হয়। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমানেই ধুনীয়া। আৰু এই মাছৰ তৰকাৰীটো মই কেনেকৈ বনাইছো বলক মোৰ লগত মোৰ পাকঘৰলৈ। আৰু এয়া চাওক মই 500 গ্ৰাম ব্ৰিকেট মাছ লৈছো আৰু এই মাছটো বহুত ডাঙৰ আছিল। তাৰ পৰা 500 গ্ৰাম আনা হৈছে আৰু ইয়াত মই ইয়াৰ কাৰণে মছলা তৈয়াৰ কৰি লম। তিনিটা সৰু সাইজৰ পিয়াজ কাটি টুকুৰা টুকুৰকৈ দিছো। দুটা মিডিয়াম সাইজৰ বিলাহী মই কাটি টুকুৰা টুকুৰকৈ দি লৈছো। 1 ইঞ্চি আদা দুটুকুৰা কৰি পেলাই দি দিলো। 10-12টা নহৰু মই দি ললো আৰু এইটো মই এটা পেষ্ট বনাই লম। আৰু ইয়া চাওক ধনিয়া মই দি দিছো 1 টেবুল স্পুন আৰু জালুক দি লৈছো 10-12টা। এখন ননষ্টিক পেন মই গৰম কৰি লৈছো আৰু ইয়াত মই দিছো সৰিয়হৰ তেল। সৰিয়হৰ তেলত মাছ ভাজিলে বিৰাট ভাল এটা ফ্লেভাৰ ওলায় আৰু সৰিয়হৰ তেলৰ ফ্লেভাৰটো ভাল লাগে। ইয়াত মই হাফ টিস্পুন হালধি পাউডাৰ দিছো আৰু সামান্য হিং দি লৈছো আৰু অলপমান নিমখ দি লৈছো। আৰু এতিয়া মই হাই ফ্লেমত মাছখিনি 2 মিনিট এটা সাইড প্ৰথম ভাজি লম। তাৰ পিছত 2 মিনিটৰ পিছতহে মই লুটিয়াই পেলাই ইটো সাইড ভাজিম। তো বন্ধু বান্ধৱী সকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই আৰু ভিডিওটো চাই আছে তেনেহলে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। ওচৰতে দিয়া বেল আইকনটো প্ৰেছ কৰি থব যাতে মোৰ যিকোনো নতুন ভিডিও আহিলে আপোনালোকক নটিফিকেশন পাই যায়। লাইক কমেন্ট আৰু শেয়াৰ কৰিব। লাইক এটা এতিয়াই কৰি থৈ দিব, তেতিয়া আপোনালোকে পিছলৈ নহলে পাহৰি যায়। আৰু চাওক এটা সাইড বৰ ধুনীয়াকৈ ভাজি হৈ গৈছে, কালাৰটো ধুনীয়া আহিছে। ইটো সাইডো মই এনেকৈ ভাজি লম। আৰু মাছটো হাই ফ্লেমত ভাজিলে ভাল হয়, দেখিবলৈ ভাল হয় আৰু মাছটো ভাঙিও নাযায়। আৰু চাওক ধুনীয়াকৈ ভাজি লৈছো। আপোনালোকে যি মাছেৰে এই তৰকাৰীখন বনাব পাৰিব। তৰকাৰীটো খাবলৈ বিৰাটেই সোৱাদ লগা হয়। আৰু এই মাছখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া মই এইখিনি তুলি লৈছো আৰু এই যে তেলখিনি আছে এই তেলখিনি মই আকৌ তৰকাৰী বনাওতেই ব্যৱহাৰ কৰিম, গতিকে তেলখিনি মই পেলাই নিদিওঁ। এতিয়া মই গেছৰ ফ্লেমটো লো কৰি লৈছো আৰু ইয়াত মই হাফ টিস্পুন হালধি পাউডাৰ দি ললো। হাফ টিস্পুন তিখা মিৰ্চ পাউডাৰ মই দি ললো আৰু 2 টিস্পুন মই কাশ্মীৰী লাল মিৰ্চটো দিছো কালাৰৰ কাৰণে। আৰু চাওক এতিয়া ইমান ধুনীয়াকৈ উতলি আহিছে আৰু এইখিনি মই লৰাই পেলাই অকমান টাইম ভাজি লম। গেছৰ ফ্লেম লতে ৰাখিব আৰু যে পেষ্ট বনাই থৈছিলো সেই পেষ্টখিনি মই এতিয়া ইয়াতে দি দিছো। গোটেইখিনি ধুনীয়াকৈ মই দি ললো আৰু এতিয়া মই মছলাখিনি আৰু আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ ভাজি লম। আৰু এই মছলাখিনি মই তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে তেলটো ধুনীয়াকৈ বিৰিঙি নুঠে। আৰু চাওক অলপ অলপ তেল বিৰিঙি উঠিছে আৰু এতিয়া মই এইখিনি এনেকৈ লৰাই লৰাই ভাজি থাকিম। লো ফ্লেমতে মই ভাজিম। এতিয়া ইয়াত মই হাফ টিস্পুন জিৰা পাউডাৰ দি ললো আৰু এই মছলাটো ভাজোতে মোৰ 7 পৰা 8 মিনিট সময় লাগে। আৰু এই মছলাটো যিমান সময় ভাজা যায় তৰকাৰীটো খাবলৈ তেতিয়া বহুত বেছি ভাল লাগে। সেইকাৰণে অলপ সময় লগাই পেলাই এই মছলাটো ৰেডি কৰি ল'ব। আৰু এতিয়া লৰাই লৰাই মই এই পেষ্টটো অকমান ঠিক কৰি ল'ম। ধুনীয়াকৈ তেলটো সেপাৰেট হৈ গৈছে। মছলাখিনি মোৰ মোটামুটি হৈ গৈছে ৰেডি। এয়া চাওক কিমান ধুনীয়া। আপোনালোকেও এই তৰকাৰীখন যদি বনায় তেনেহলে লো ফ্লেমতে বনাব, তেতিয়া ধুনীয়াকৈ সকলোখিনি হৈ যাব। আৰু এতিয়া মই নিমখ সোৱাদ অনুসৰি দি দিম। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখটো দিব। আকৌ মিলাই লৈছো ধুনীয়াকৈ। আৰু চাওক গ্ৰেভিটো কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু বহুত ডাঠ হৈ আহিছে। আৰু এতিয়া মই ভাজি থোৱা মাছখিনি এপিচ এপিচকৈ দি যাম মছলাটোতে। এয়া গোটেই মাছখিনি মই দি লৈছো।
আৰু এতিয়া অকমান মছলাখিনি মই এনেকৈ পেনটো লৰাই পেলাই মিলাই ল'ম যাতে মাছে আৰু মছলাখিনি ধুনীয়াকৈ মিলি যায় আৰু মাছৰ ভিতৰলৈকো মছলাটো অকমান সোমাই যায় তেতিয়া খাবলৈ বৰ বেছি সোৱাদ হয় এয়া চাওক ধুনীয়াকৈ গোটেইখিনি মই আকৌ লুটিয়াই দিছোঁ এতিয়া মই মেজাৰমেণ্ট কাপৰে একাপতকৈ অকমান কম পানী দিছোঁ আৰু এতিয়া মই ফ্লেমটো মিডিয়াম কৰি লৈ পেলাই ধুনীয়াকৈ উতলাই আছোঁ আৰু ইয়াত মই এতিয়া দি দিছোঁ ধনিয়া পাতখিনি ধুনীয়াকৈ কাটি মই দি লৈছোঁ ধনিয়া পাতৰ গোন্ধটো বিৰাট ভাল লাগে আৰু তৰকাৰী দিয়াৰ লগে লগে ইয়াৰ গোন্ধটো গোটেই ঘৰটোতে আমলমলাই যায় আৰু এতিয়া মই ইয়াত অলপমান নেমু চেপি দিছোঁ নেমু চেপি দিলে কি হ'ব তৰকাৰীখন খাবলৈ আৰু বেছি সোৱাদ হ'ব অকমান টেঙা অকমান জ্বলা কাৰণ মই অলপ জ্বলা দিছোঁৱেই গতিকে এই জোলখিনি খাবলৈ জোল নহয় ঠিক গ্ৰেভিখিনি খাবলৈ বিৰাট সোৱাদ লগা হয় তো এতিয়া এয়া চাওক গ্ৰেভিটো দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু ইয়াৰ কনসিষ্টেন্সি যিটো আছে এইটো পুৰা পাৰফেক্ট হৈছে মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ হৈছে আৰু এয়া চাওক মই ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু এনেকৈ মই মাছখিনি দি 10 মিনিট আকৌ ধুনীয়াকৈ তৰকাৰীটো বনাই লৈছোঁ আৰু চাওক ধুনীয়াকৈ হৈও গৈছে এতিয়া মোৰ গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে আছে আকৌ এবাৰ অকমান লৰাই দিছোঁ যাতে তলত লাগি নধৰে আৰু আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিল তেনেহলে আকৌ কৈছোঁ এটা লাইক দিব আৰু যদি বেয়া লাগিছে তেনেহলে ডিসলাইক এটাও দি দিব তেতিয়া মই গম পাম যে মোৰ ভিডিঅ'টো কিমান ভাল হৈছে কিমান বেয়া হৈছে আৰু কমেন্টছ কৰিটো জনাবই তেতিয়া মোৰ ভাল লাগে আপোনালোকৰ প্ৰতিটো কমেন্টছে মোক বহুত এনকাৰেজ কৰে আৰু বাকিবিলাক ভিডিঅ'টো যেনেকৈ কমেন্ট কৰিছে লাইক কৰিছে তেনেকৈ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব এয়া চাওক মই প্লেটত উলিয়াই লৈছোঁ আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব খাবলৈ বিৰাটেই ভাল লাগে যিকোনো মাছ লৈ ল'ব পাৰে কোনো কথা নাই খালি মছলাটো ধুনীয়াকৈ মিলাই ল'ব আপোনালোকে আৰু এয়া চাওক মই আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই নতুন ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ সন্মুখলৈ এতিয়ালৈ বাই বাই ভালে থাকক সুস্থ থাকক জয় আই অসম